মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গীত আৰু ছবিৰ পাঠৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰথমে আমি জানিব লাগিব গীত আৰু ছবি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে। কবি পৰিচয় 1882 খ্ৰীষ্টাব্দত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয় যোৰহাটৰ পতিয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিলে কমলেশ্বৰ শৰ্মা। 1899 চনত যোৰহাটৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। 1901 চনত কোচবিহাৰৰ পৰা FA আৰু 1903 চনত BA আৰু 1906 চনত কলিকতাৰ পৰা আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে। পিছৰ সময়ছোৱাত তেখেতে বিভিন্ন পদবীলৈ উন্নতি কৰি অৱসৰ লয়। দুৰ্গেশ্বৰ শৰ্মাৰ প্ৰথম কবিতা ল'ৰাকাল কলিকতাৰ পৰা প্ৰকাশ পোৱা জোনাকী কাকতৰ প্ৰকাশ পায়। তেওঁৰ সাহিত্য সম্ভাৰসমূহ হ'ল নাটক পাৰ্থ পৰাজয়, চন্দ্ৰাৱলী, বালিবধ, পদ্মাৱতী, কবিতা পুথি অঞ্জলি আৰু নিবেদন। 1961 চনত তেওঁৰ মৃত্যু হয়। এতিয়া আমি পাঠৰ প্ৰশ্নলৈ আহিম একাদিক্ৰমে। 1 নম্বৰ, কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবোলে? যি গীত আৰু ছবি সকলোৰে বাবে বুজি নোপোৱা বিধৰ হয় তেনে গীত আৰু ছবিক কোনেও ভাল নবোলে। খ, সদায় কাণেৰে শুনা সৰু কথাটি কেনেকৈ আমাক প্ৰাণতাকি ধৰে? সদায় কাণেৰে শুনা সৰু কথাটিয়ে যেতিয়া গীত হৈ আমাৰ মন পুলকিত কৰে তেতিয়া সেই সদায় শুনা কথাটিয়ে আমাৰ মন প্ৰাণতাকি ধৰে। গ, কবিৰ মতে কোনবোৰ বস্তু অজৰমৰ? কবিৰ মতে কৌশলী বিদ্যাৰ সহায়ত সৃষ্ট সকলো বস্তু সদায় অজৰমৰ হয়। এনে গীত আৰু কবিতা সদায় চিত্তাকৰ্ষক আৰু আনন্দদায়ক হয়। কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? মানুহৰ মনত আনন্দ বৰ্ধন কৰিব পৰা আৰু অন্তৰত আলোড়ন সৃষ্টি কৰিব পৰা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। সিহে পাই নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? আলাস শব্দ শূন্যত ঠাই পোৱা বুজাইছে। কিন্তু গীত আৰু ছবি কবিতাটোত আলাস শব্দই অতি মৰমৰ বা আলসুৱা অৰ্থ বুজাইছে। 2 নম্বৰ প্ৰশ্ন, ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰ, দাৰ্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেওঁৰ গীত আৰু ছবি নামৰ কবিতাটোত ভাল গীত আৰু ভাল ছবিৰ তাৎপৰ্য সুন্দৰভাৱে দাঙি ধৰিছে। যি গীত সকলোৱে বুজি নাপায় আৰু যি ছবিৰ মূল সকলোৱে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নবোলে। যি গীত শুনি আৰু যি ছবি দেখি সকলোৱে ভাল পায় তাক সকলোৱে ভাল বুলি কয়। যি গীত শুনিলে আমাৰ অন্তৰত আনন্দ অনুভৱ হয় আৰু যি ছবি দেখি আমাৰ মন আকৰ্ষিত হয়, উলাহে হিয়া নধৰা হয়, সেইবোৰ প্ৰকৃত গীত আৰু ছবি। সৰগতো তেনেবোৰ গীত আৰু ছবিয়ে ঠাই পায়। সকলোৱে আলাসতে অন্তৰত ঠাই দিয়ে। সদায় শুনি থকা সৰু কথাৰ গীত হিচাপে গালে ভাল লাগে আৰু সাধাৰণ গছৰ পাত এটা অঁকাৰ পাছত ভাল লগা হয়। নিপুণ কলা বিদ্যাৰ কেতিয়াও বিনাশ নহয়, ই যাউতি যুগীয়া। এনে গীত আৰু ছবিৰ মহত্ব সাৰ্বজনীন। 3 নম্বৰ প্ৰশ্ন, সদায় চকুৰে দেখা গছপাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। উত্তৰ, প্ৰকৃতি আৰু মানুহৰ মাজত সম্পৰ্ক অতীতৰে পৰা আছে। প্ৰকৃতিয়ে মানুহক বিমল আনন্দ দিয়ে। কবি চিত্ৰকৰসকলে এই বিনন্দীয়া প্ৰকৃতিৰ ৰূপক লৈ বিভিন্ন সাহিত্য সৃষ্টি কৰি চিত্ৰ অংকন কৰে। সদায় চকুৰে দেখা পোৱা গছপাতটিও চিত্ৰ কৰে ৰং আৰু তুলিকাৰ সহায়ত জিক্স ৰূপৰ দৰে অংকন কৰি মানুহক আকৰ্ষিত কৰে। আমি সদায় শুনি থকা সৰু কথাটিও গীত হিচাপে গালে মানুহৰ মন প্ৰাণ আকৰ্ষিত কৰে। ছবি আৰু গীতৰ এইটো অতি গুৰুত্বপূৰ্ণ কথা। যিকোনো সদায় চকুৰে নেদেখা বস্তু ছবি হিচাপে আঁকিলে তাৰ ৰূপ আকৰ্ষণীয় আৰু মনোমোহা হয়। মানুহৰ মনত আনন্দ দিব পৰা আৰু অন্তৰ স্পৰ্শ কৰিব পৰা ছবিবোৰ সদায় উৎকৃষ্ট বিবেচিত হয়। 64 কলাৰ ভিতৰত চিত্ৰকলাই এক অন্যতম স্থান দখল কৰি আহিছে। সুকুমাৰ কলা এক শ্ৰেষ্ঠ অংগ চিত্ৰাংকন বিদ্যা। শিল্পীসুলভ মন থাকিলেহে মানুহে সাৰ্থক চিত্ৰ অংকন কৰিব পাৰে। তাৰ বাবে শিল্পীজন নিপুণ হোৱা উপৰিও উচিত বুলি মই ভাবো, নহলে সাৰ্থক চিত্ৰ অংকন সম্ভৱ নহয়। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাই বৰ্ণনা কৰা। উত্তৰ, সকলোৱে নুবুজা গীতক কোনেও ভাল নবোলে। যি গীত মানুহক আনন্দ দিয়ে তেনে গীত মানুহৰ অপ্ৰিয়। আনহাতে যি গীতে মানুহক অন্তৰ স্পৰ্শ কৰে
আৰু মনত আনন্দ প্ৰদান কৰে সেই গীতক কবিয়ে ভাল বুলি কৈছে। ঠিক সেইদৰে যিবোৰ ছবি দেখিলে মানুহে আনন্দ নাপায়, মানুহৰ অন্তৰ পুলকিত নহয়, সেই ছবিক কোনেও ভাল নুবুলে। যি গীত আৰু ছবিয়ে সকলো মানুহক আনন্দ দিয়ে আৰু জগতত উপকাৰ সাধে, তেনে গীত আৰু ছবিক সকলোৱে ভাল পায়। সেই গীত আৰু ছবিয়ে নিজে নিজে আলাসত মনৰ প্ৰাণত ঠাই পায়। গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ: কবিয়ে যি গীত আৰু ছবিৰ বিষয়ে কৈছে সেয়া হ'ল সকলোৰে বাবে সহজে বোধগম্য হোৱা গীত আৰু ছবি। সকলোৱে বুজা ছবিয়েহে সকলোৰে কাৰণে ভাল। যি গীত শুনিলে মনৰ প্ৰাণত আনন্দ অনুভূত হয়, তেনে গীতহে ভাল গীত। যিখন ছবি দেখি সকলোৱে আনন্দ পায় আৰু জগতৰ সকলোৰে উপকাৰ হয়, সেইখনে প্ৰকৃতপক্ষে ভাল ছবি। সকলোৱে তেনে ছবিক প্ৰশংসা কৰে আৰু ভাল পায়। বুজি নাপালেও যিটো গীত অন্তৰত আলোড়নৰ সৃষ্টি কৰে আৰু ছবিৰ বিষয়ে একো জ্ঞান নাথাকিলেও যিখন ছবি দেখিলে মন প্ৰাণ আনন্দত উতলা হয়, সেইখনেই ভাল ছবি। আমি সদায় দেখা গছৰ পাতৰ ছবি আঁকিলেও ধুনীয়া দেখি। সদায় শুনি থকা কথা গীত হিচাপে গালে মন আকৰ্ষণ কৰে। কৌশলী বিদ্যাৰ কেতিয়াও মৰণ নাই, ই অজৰ-অমৰ। ই ধ্বংস হৈ নাযায়। পৰিৱেশ আৰু অৱস্থাভেদে ইয়াৰ আকাৰ সৰু ডাঙৰ হ'ব পাৰে। সেইবাবে সদায় মানুহৰ মন আকৰ্ষণ কৰে সেইবোৰে আৰু মনত আনন্দ দিয়ে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে এইকেইটা প্ৰশ্ন আলোচনা কৰিলো। তোমালোকে ভালকে পঢ়িবা আৰু লিখি ল'বা, আৰু তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ পাছত আমি বাকী থকা প্ৰশ্নখিনি আলোচনা কৰিম।